আজ আমাদের পরম সৌভাগ্য স্বয়ং ভগবন্ত রাজি নয় পালতর ঘর হে বিশ্ব ব্রহ্মাণ্ডর গড়াই এ নিত্য নারদর সহস্র প্রণিপাতে করিব গ্রহণ নারায়ণ নারায়ণ প্রভু সকলে ওপরে কি গভীর চিন্তাত মগ্ন আমি যেন তার কিবা এক ভয়ঙ্কর বিপদৰ সন্মুখীন বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰ একেবাৰে কালৰ ৰাখন ক্ৰমে এটা কল্প শেষ ব্ৰহ্ম আৰু এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হ'ল বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে নারায়ণ আৰু এইবাৰ আমি উমান পাইছো এক মহাপ্ৰলয়ৰে আগজাননী হয়নে বাৰু নারায়ণ এই মহাপ্ৰলয়ত সমগ্ৰ পৃথিৱী পানীত উজ্জ্বল চাৰিওফালে কেৱল পানীয়ে পানী মাত্ৰ সেই দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিবলৈ নারায়ণ নারায়ণ হে কমল লোচন এইবিলাক সংহাৰ কৰিবলৈনো ৰুদ্ৰৰ কিবা সময়নো দুষ্টকে দমন আজি অন্তত পালন কৰিবতো লাগে প্ৰভু প্ৰভু আচলতে কথাটো তেনেধৰণৰ নহয় নারায়ণ নারায়ণ কাৰণ
এবাৰ ধ্বংস হৈ যোৱাৰ সৃষ্টিজাত পুনৰ গঢ় দিয়াটো সম্ভৱপৰ হ'ব দেৱকী। অবশ্য ঠিকেই প্রভু। এবার ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো তাৰ হ'ব। দেৱকী, এই মহাপ্ৰলয়ৰ সময়ত কিন্তু পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব। প্ৰভু, কোনো বাচি থাকিব নোৱাৰে। মাত্ৰ সেই মহাধাৰ্মিকজনৰ বাহিৰে নারায়ণ নারায়ণ, মহাধার্মিকজন প্রভু। কিন্তু প্রভু, এই পৃথিবী যেন মহাধার্মিক আছে। আছে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। ৰজা সত্যব্ৰত মহাধাৰ্মিক আৰু তেওঁ এই মহাপ্ৰলয়তো বাচি থাকে। নারায়ণ নারায়ণ, জম্বুদ্বীপ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰজা। হয় প্ৰভু, তেওঁ যেনে আপুনি এই বিলম্বীয়া সৃষ্টি পুনৰ পাতনি মেলিব পাৰে। কিন্তু কি প্ৰভু? কেনেকৈ নারায়ণ, চালনা চালনাময় কৃষ্ণ আজি সঁচাকৈ চালনাতে পাৰিব। কিন্তু সেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিয়ে অভাজনৰে একেবাৰেই অভাৱ। তথাপিও কোনো কম এই মহাপ্ৰলয়ৰ সময়ত প্ৰয়োজনীয় সামগ্ৰীবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিবলৈ সত্যব্ৰততা কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ভালদৰে ব্যৱস্থা কৰিব পাৰিলে এই বিলম্বীয়া প্ৰকৃতিৰ পুনৰ ৰক্ষা কৰিব পাৰিব। তাকেই কৰিব সময়ত ব্যৱহাৰ কৰিব লাগিব। এনেদৰে মাজে সময়ে আহি বুদ্ধি ভৰসা দি থাকিব। হে মোৰ দীনবন্ধু ইচ্ছাময় ভগৱান তুমি, তোমাৰ ইচ্ছা হ'বই পূৰণ। এতিয়া যাওক, নিজ কৰ্তব্য প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু শেষী, তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰ লীলা চাই চাই ধন্য হ'ব আজি এই নাৰদৰ জীৱন। জনাৰ্দন, পুনশ্চবান তব চৰণত প্ৰণিপাত জনাই এই দাসেৰে মাগিছোঁ। শংকৰ